নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই যাবলৈ লৈছোঁ জুৰহাট। ভাবিলোঁ এটা ব্লগ আৰম্ভ কৰোঁ আৰু আপোনালোককো দেখুৱাওঁ আজি দিনটোত মইনো কি কৰোঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া ৰাতিপুৱাৰ পৰিৱেশ। ৰাতিপুৱাৰ এই পৰিৱেশটো মোৰ খুব ভাল লাগে। আমাৰ ঘৰৰ পৰা ঘাটলৈ যোৱা ৰাস্তাটোৰ পৰিৱেশটো খুব সুন্দৰ। চাওকচোন আপোনালোকে, মনটো খুব ভাল লাগি যায়। চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া। এয়া ঘাট পালোহি। চাওকচোন ঘাটৰ পৰিৱেশটো। টিকেটৰ বাবে সকলো শাৰী পাতি ৰৈ আছে। এয়া ফেৰী লৈ আহি আছোঁ। ফেৰী চাপিব হৈছে আৰু মানুহবোৰ উঠি আহিছে। পালোহি। এতিয়া গাড়ীৰ চলাই গৈ আছোঁ।
এয়া গাড়ী লৈ আহি আছোঁ ফেৰীৰ পৰা ঘৰলৈ যাবলৈ। ফেৰীৰ পৰা নামি আজি মই আপোনালোকক মোৰ এই ভিডিঅ'টোৰ যোগেদি মাজুলীৰ পৰা যোৰহাটলৈ বা যোৰহাটৰ পৰা মাজুলীলৈ কেনেদৰে যাব পাৰি তাৰ অকণমান আভা দিবলৈ চেষ্টা কৰিলোঁ। বহুতে জানিবলৈ মন গৈ থাকে, বহুতে হয়তো জানেই। নিশ্চয় ভিডিঅ'টো ভাল পাব। ঠিক আছে, আজিলৈ ভিডিঅ'টো সামৰিছোঁ।